মই যোৱাকালি নলবাৰী গৈছিলোঁ মামাহঁতৰ ঘৰত, মানে এওঁৰ ফালৰ মামাহঁতৰ ঘৰত। মানে গৈ পেলাই ইমান ভাল লাগিছে নহয়। আমিও বাৰু গাঁৱৰে হয়, তথাপিও মানে আমাৰ খেতি নাই, খেতি কেতিয়াও দেখা নাই। লেচেৰা মামীৰ ছোৱালীজনীয়ে ক'লে লেচেৰা খেতি আছে বৌ আহক। তাৰপিছত তাই ভিডিঅ' কৰিলে, মই লেচেৰা ছিঙিছোঁ, ইমান ভাল লাগিছে নহয়। একদম মোৰ ফাৰ্ষ্ট অভিজ্ঞতা, লেচেৰা ছিঙাৰ মোৰ ফাৰ্ষ্ট অভিজ্ঞতা। লগতে কি হৈছে, ভাত খায়েই আমি মানে খেতি পথাৰত গৈছিলোঁ। মই তামোলো খাই আছিলোঁ, তামোল খাই মই মানে কথা পাতি আছিলোঁ। হাঁহিও উঠিছে আৰু ভালো লাগিছে। তাৰপিছত মাজতে আকৌ ভয়ো লাগিছিলে, জোক আছিলে বুলি। তাৰপিছত তাই ক'লে বোলে নাই বৌ, জোক নাই, জোক এতিয়া নহয়, বৰষুণ দিলে জোক হয়। তাৰপিছতহে মানে ভাল লাগিছে। আৰু এইটো হৈছে মানে কি, মানে তাই মানে মোক সুধিলে যে বৌ আপোনাৰ ছিঙি কেনেকুৱা লাগিছে। মই কৈছোঁ বহুত ভাল লাগিছে লেচেৰা ছিঙি। আৰু মাজে মাজে তাইক সোধোঁ মানে কোনডাল ছিঙিবলগীয়া হৈছে বা কোনডাল হোৱা নাই এনেকৈ। তাৰপিছত এনেকৈ ভালেই লাগিছে, ইমান যে আছে নহয় লেচেৰা, একদম হাঁহি উঠিছে। এই চাওকচোন, মাজতে ছাগলীজনী মোৰ লগত আহিছে। তামোল খাই আকৌ কিবা এটা কৈ আহি আছোঁ। এইজনী মামীয়ে মানে আমাৰ কাৰণে শাক তুলি আছে। আৰু ছাগলীজনী চাওকচোন। আৰু এইজন হৈছে মামা, এওঁৰ ফালৰ মামা, মানে মোৰো মামা, ডাঙৰ মামা। আৰু এইজন হৈছে মোৰ শহুৰ দেউতা, তেওঁ লেচেৰা ছিঙিয়ে আছে। মামীয়ে শাক তুলিছে, খুতুৰা শাক নেকি। তাৰপিছত ছাগলীজনী এওঁ আকৌ লুকাই আছে, এই বাঁহৰ এই জেকনি দিছে যে, এই লুকাইছে, কেমেৰা দেখি পলালে। এওঁ মানে কেমেৰাক বহুত লাজ কৰে, সেইকাৰণে কেমেৰা দেখি পলালে। চাওকচোন এবাৰ, মোকো চাই লওক। আৰু কেনেকুৱা হৈছে এবাৰ জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।